So guys, welcome to my YouTube channel Honkani Time. Hi hello নমস্কাৰ আজি যাম বৰপুখুৰী ৰজা আৰিমত্তদেৱে খান্দা পুখুৰী আপোনালোকক দেখাম সম্পূৰ্ণ ভিডিওটো চাই থাকক পলম নকৰো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো তো গাইস আজি আইছো মানে বৰপুখুৰী চাবলৈ নাৰপাৰাত আৰু আৰিমত্ত ৰজাই খান্দা পুখুৰী 200 বিঘা মাটিৰ পুখুৰী আপোনালোকক দেখাম কিন্তু ৰাস্তাগিলা বিৰত বেয়া দুইবাৰ ভুল হোৱাৰ পিছত এইবাৰ আহি পালো একদম বাইক চেক থৰিছো হেফালে থৈছো এফালে আজি আমাৰ লগত দুইজন নতুন মানুহ আছে মোৰ লগত চিনাকি দিম আপোনালোকক তো এতিয়া আমি খোজকাঢ়ি যাম ইয়াৰ পৰা আৰু অলপমান গলে পাম পুখুৰীটো আপোনালোকে চাই থাকক কেনেকুৱা পুখুৰী একদম ধুনীয়া আৰু সম্পূৰ্ণ ভিডিওটো চাব লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব একদম বঢ়িয়া কৰি তো চাই থাকক এইখন চাক ডেঞ্জাৰ একদম দলংখন এতিয়া ইয়াতে ভৰি দিলো আৰু আমি গৈ আছো এয়া আগে দাদা গৈ আছে আৰু মানে মই উঠি আপোনালোকক অকমান সিনাৰীটো দেখাই দিছো একদম ধুনীয়া একদম জান জুৰি এফালে চাকছনে কি ধুনীয়া এইটো নদীটো আৰু এফালে দেখাই দিছো আপোনালোকক ধুনীয়া কৰি একদম তাৰপিছত ধুনীয়া কৰি একদম বঢ়িয়া একদম ধুনীয়া কৰি আৰু আপোনালোকে দেখাইছো চাক কেনে কুৰুং কুৰুং মাত লগাইছে একদম চাক ধুনীয়াটো জান বঢ়িয়া বঢ়িয়া এই প্ৰথমবাৰৰ কাৰণে উঠিছো না জানত আপোনালোকে চাক একদম ধুনীয়া এই বঢ়িয়া একদম প্ৰথমবাৰৰ কাৰণে উঠিছো না একদম চাকচোন এইফালে ৰ'দ একদম তামান ৰ'দ আৰু কি ক'ব আৰু বলক যাই থাকক তো গাইস আহি যাই আছো মানে একদম বৰপুখুৰীলৈ আৰু একদম পৰিৱেশটো চাক কি ধুনীয়া পৰিৱেশ একদম শান্তশিষ্ট আৰু মানে একদম আহি আছো আৰু এই জংঘলৰ মাজে আহি আছো একদম ধুনীয়া একদম আহি পেলাই মাজে মানে আপোনালোকক দেখুৱাৰ কাৰণে আহিলোঁ আৰু এই কি ধুনীয়া পৰিৱেশ চাকচোন এবাৰ ধুনীয়া একদম চিনাৰীটো চাই লওক মজা একদম আৰু একদম এতিয়া ফাইনেলি আহি পালো বৰপুখুৰী আৰু এই পিছ এইফালে এইটো ধুনীয়া ব্ৰহ্মপুখুৰী একদম আৰু আপোনালোকক দেখাম পুখুৰীটো ধুনীয়া কৰি একদম বঢ়িয়া তো পুখুৰীটো হ'ল আৰিমত্ত ৰজাই খান্দা আৰু ফাইনেলি কিমান চনত খান্দিছিল সেইটো নাজানো কাৰোবাক সুধিব লাগিব আৰু আপোনালোকক দেখাম পুখুৰীটো একদম ইপাৰ সিপাৰ দেখা নাপায় একদম চাই লওক আৰু চাকাই পিছফালে বম পুখুৰীটো গাইছ তো আপোনালোকক পুখুৰীটোৰ ভিউটো এবাৰ দেখাম
তো গাইজ আছোঁ বৰপুখুৰীৰ পাৰত আৰু মোৰ লগত আছে দাদা নিচান দা, মানে মোৰ দাদাৰ নিচিনাই, আৰু দাদাৰ এটা চেনেল আছে, ব্লগ ভিডিঅ' দিয়ে তাত, আৰু আজিও দিব, আপোনালোকে পাব। মোৰ চেনেলটোৰ লিংকটো তলত দি দিম, আৰু সকলোৱে চাব, দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ। আৰু তো গাইজ পাৰে পাৰে অলপ ফুৰো, আপোনালোকক দেখাম গোটেইকেইটা পাৰ ইয়াৰে পুখুৰীটোৰ। আৰু মানে মাটিবোৰ চাওকচোন, হাল বৈ থৈ দিছে একদম, এইগিলাম একদম হাল বৈ থৈ দিছে, এইগিলা কিবা কৰিব, খেতি চেতি কৰিব চাগিলে, একদম হাল চাল বৈ থৈ দিছে। আৰু গৈ আছোঁ, আপোনালোকক দেখাম এটা পাৰৰ পৰা এতিয়া সিটো পাৰলৈ যাম, আপোনালোকক দেখাম গোটেইখিনি পূৰা একদম ধুনীয়াকৈ। গাইজ ভিডিঅ'টো চাওকচোন আকৌ। আৰু কথাটো হ'ল কি, ইয়াত মানে যদি কোনোবা অসমীয়া গান চান শ্বুটিং কৰে, একদম ধুনীয়া লোকেশ্যন আহিব পাৰে শ্বুটিঙৰ কাৰণে, বেষ্ট ঠাই মানে। যিহেতু মানে ঠাইটোৰ সিমান প্ৰচাৰ নাই, কাৰণ ঠাইটো হ'ল বহুত ভিতৰুৱা ঠাই, আমাৰ ৰজা আৰিমত্ত ৰজাই খান্দা পুখুৰী এইটো। আৰু মানে ৰজাই খান্দা পুখুৰী হিচাপে ঠাইটোৰ সিমান প্ৰসাৰ হোৱা নাই, মানে বৰপুখুৰী বুলি ক'লে আমাৰ এই অঞ্চলত নলবাৰী জিলাত মানে প্ৰায় মানুহে জানে, কিন্তু সেই ৰজাৰ মানে আৰিমত্ত ৰজাৰ খন্দা পুখুৰী হিচাপে হয়তো বহুতে নাজানে। তো সেইকাৰণে ক'লোঁ আজি একবাৰ। কথা হ'ল কি, যিহেতু ভিতৰুৱা ঠাই, মানে ঠাইখিনিৰ সিমান প্ৰচাৰ মানে হোৱা নাই, আপোনালোকে আহিব পাৰে। টুৰিজিমৰ কাৰণে বেষ্ট ঠাই, ধুনীয়া। আমাৰ নলবাৰীতে আছে, বহুতে বাহিৰলৈ মানে এনেকুৱা চিনাৰীবোৰ চোৱাৰ কাৰণে বহুতে অসমৰ বাহিৰত যায়, বিভিন্ন ঠাইত যায়। তো এতিয়া সেইসকল মানুহে ইয়াত আহিব পাৰে চোৱাৰ কাৰণে, যিসকলে প্ৰকৃতি ভাল পায়, প্ৰকৃতিপ্ৰেমী, তেওঁলোকে আহিব পাৰে ইয়াত, চাব পাৰে ধুনীয়া ধুনীয়া ঠাই। মানে আহি একদম মানে কি ক'ম আৰু, একদম নিজৰে একদম মন চন বহুত মানে তামাম লাগি গৈছে আহি কিনে। চাওক কি ধুনীয়া চিনাৰী, একদম পিছফালে চাৰিওফালে শান্ত শিষ্ট পৰিৱেশ, কি ক'ম আৰু। তো চাই থাকক ভিডিঅ'টো। আৰু ক'বলৈ ভাষা নাই, কি ক'ম মানে বিচাৰি পোৱা নাই, তেনেকুৱা হৈছে। একদম ধুনীয়া ঠাই, আৰু চাওকচোন একদম ধুনীয়া, একদম আৰু কি ক'ম আৰু।